কি হে এটা কথা আছিলে কি কথা হয় মোক 500 টকা এটা লাগছিলে কে মোৰ গাৰ্লফ্ৰেণ্ডক ইয়াতে লগ ধৰিব মাতিছিলো 500 টকা এটা বৰ দৰকাৰ হৈছিলে বেটা তই আপি ভাল পাবি আৰু মই পইচা দিব লাগে নহয় মানে গাৰ্লফ্ৰেণ্ডটোৰ লগত বাইকটো আহিব বাইকটোৰ লগত অলপ ইজ্জতৰ কথা আছে দিছো বাইক আহিব নেকি এই 500 টকা তই থ মই দিম পইচা মই দিম হ্যালো 1000 টাকা লৈ যা বেটা হাত পোষের গরম দেখেছে এই গদ্দেকা থাকাও তই এই পোষে কোনেও দিবে নোরা পোষে মই দি লোয়া আনিছো ৰ যা এই 500 টকা লৈ যা এটা কোৱাটাৰ লৈ আহ